নমস্কাৰ AR Help Assam YouTube চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু পুনৰ লৈখিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে এতিয়াৰে পৰা নামাজৰ বাবে অনুমতি ল'ব নালাগে মছজিদে। পূৰ্বতে শুকুৰবৰীয়া নামাজৰ বাবে ল'ব লাগিছিল অনুমতি। দিনৰ 12:30 বজাৰ পৰা 1:30 বজালৈ বিনা অনুমতিত নামাজ আদায় কৰিব পাৰিব। জুম্মা নামাজৰ সময়ত দিয়া আজানৰ বাবেও আপোনালোকে এতিয়াৰে পৰা ল'ব নালাগে কোনো ধৰণৰ অনুমতি। নামাজ আদায়ৰ সময়ত শব্দক লৈও এতিয়াৰে পৰা কোনো প্ৰতিবন্ধকতা নাই। ৰমজান মাহতো আজানৰ লাইভ সম্প্ৰচাৰৰ বাবে অনুমতি দিয়া হৈছিল। নিউয়ৰ্ক চহৰ প্ৰশাসনৰ এই ডাঙৰ সিদ্ধান্ত। নিউয়ৰ্ক চহৰত প্ৰায় 8 লাখ মুছলমানে বাস কৰে। নিউয়ৰ্ক চহৰৰ মেয়ৰ এৰিক আডামছে কৰিলে এই বৃহৎ ঘোষণা। এতিয়াৰে পৰা নামাজৰ বাবে অনুমতি ল'ব নালাগে মছজিদে। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজিৰে পৰা আপুনি কম মূল্যতে লাভ কৰিব চিলিণ্ডাৰ। ভাৰত চৰকাৰে ৰন্ধন গেছক লৈ জাৰি কৰিলে নতুন নিৰিখ। 400 টকাকৈ হ্ৰাস কৰা হৈছে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। একেদিনাই 200 টকাকৈ হ্ৰাস কৰা হৈছে চিলিণ্ডাৰৰ মূল্য। ৰাখী বন্ধনৰ দিনাই মোদী চৰকাৰে গৃহিণীক দিছে বৃহৎ উপহাৰ। পূৰ্বেও 200 টকা হ্ৰাস কৰা হৈছিল ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। পুনৰ 200 টকা হ্ৰাস কৰা হৈছে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। 400 টকা হ্ৰাস কৰা হৈছে উজ্জ্বলা আঁচনিৰ ৰন্ধন গেছ। নতুনকৈ 35 লাখ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব এই উজ্জ্বলা আঁচনিত। সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ৰন্ধন গেছৰ সকলো সামগ্ৰী। দেশত 10.35 লাখ হিতাধিকাৰীক এই উপহাৰ দিব মোদী চৰকাৰে। আজিৰে পৰা আপুনি কম মূল্যতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মাজত মাত্ৰ এটা দিন থানাৰ লকআপ ভৰিব অবৈধ স্বামীৰে। অসমৰ চুকে কোণে অবৈধ স্বামী বিচাৰি অভিযান চলাব আৰক্ষীয়ে। অবৈধ স্বামীৰ তালিকালৈ সাজু হৈছে এইবাৰ অসম আৰক্ষী। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দুৰ্গা পূজাত খোলা ৰাখিব লাগিব স্কুল। দীপাৱলী ছট পূজাতো খোলা ৰাখিব লাগিব স্কুলসমূহ। শিক্ষা বিভাগৰ সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া হিন্দু সংগঠনৰ। দুৰ্গা পূজা দীপাৱলী ছট পূজাৰ বন্ধ উঠাই দিলে শিক্ষা বিভাগে। ৰাখী বন্ধনৰো ছুটি শেষ কৰিলে বিহাৰ চৰকাৰে। বিহাৰৰ স্কুলত নাপাব এইসমূহ উৎসৱৰ বাবে ছুটি। বিহাৰৰ স্কুলসমূহৰ ছুটি 23 দিনৰ পৰা হ্ৰাস কৰি 11 দিন কৰা হৈছে। বিহাৰৰ শিক্ষা বিভাগে শেহতীয়াকৈ জাৰি কৰিছে এক জাননী। এতিয়াৰে পৰা দুৰ্গা পূজাত খোলা ৰাখিব লাগিব বিদ্যালয়সমূহ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যবাসীলৈ। মালিগাঁৱৰ উৰণ সেতু উদ্বোধন কৰি 24টা বৃহৎ ঘোষণা। গুৱাহাটীৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেলৰ কাম সমাপ্ত কৰিব ৰাজ্য চৰকাৰে। ভৰলুমুখৰ ৰেলৱে ক্ৰছিঙৰ ওপৰত নিৰ্মাণ হ'ব নতুন উৰণ সেতু। GS ৰোড আৰু ডাউন টাউনত নিৰ্মাণ হ'ব নতুন 2খন ফ্লাইঅভাৰ। ফটাশিলা আৰু লাল গণেশত নিৰ্মাণ কৰা হ'ব আটকধুনীয়া ফ্লাইঅভাৰ। ৰিজাৰ্ভ বেংকৰ পৰা বামুণী মৈদামলৈ 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ্লাইঅভাৰ নিৰ্মাণ। নৱেম্বৰত মুকলি কৰা হ'ব উত্তৰ গুৱাহাটীৰ নিৰ্মাণৰত দলং। দুৰ্গা পূজাৰ মহা পঞ্চমীৰ দিনা মুকলি কৰা হ'ব জু ৰোডৰ ফ্লাইঅভাৰ। শ্ৰদ্ধাঞ্জলি সেতু নামেৰে নামাকৰণ কৰা হ'ব এই ফ্লাইঅভাৰক। 7 ছেপ্টেম্বৰত শিলচৰত একেটা দিনতে মুকলি কৰা হ'ব 3খনকৈ ফ্লাইঅভাৰ। বৰপেটা যোৰহাট ডিব্ৰুগড়তো মুকলি কৰা হ'ব নিৰ্মাণৰত কেইবাখনো ফ্লাইঅভাৰ। মিছন চাৰিআলিত নিৰ্মাণ কৰি থকা ফ্লাইঅভাৰৰ কাম সমাপ্তিৰ পথত। অসমত 22খন ফ্লাইঅভাৰৰ কাম প্ৰায় সমাপ্ত কৰিছে ৰাজ্য চৰকাৰে। 5-6 মাহৰ ভিতৰত গুৱাহাটী পলাশবাৰী দলঙৰ কাম আৰম্ভ হ'ব। শীঘ্ৰেই নিৰ্মাণ কৰা হ'ব কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ্লাইঅভাৰ। ৰাজ্যত 842খন পকী দলঙৰ কাম সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে। সৰু বৰ আৰু 1000 পকী দলং নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। দিল্লী মুম্বাইৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ব গুৱাহাটীৰ ফ্লাইঅভাৰসমূহ।
পূজাৰ পূৰ্বে জেল ৰোডত উদ্বোধন কৰা হ'ব বোটানিকেল উদ্যান ঠিক একেটা সময়তে মুকলি কৰা হ'ব ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণিত উদ্যান কামাখ্যা মন্দিৰলৈ নতুন কৰিডৰৰ কাম কৰিব ৰাজ্য চৰকাৰে কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ আপোনালোকে এতিয়াৰে পৰা ৰোপৱেৰে যোৱাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে ভক্তসকলে এতিয়াৰে পৰা ৰোপৱেত উঠি কামাখ্যাত দৰ্শন কৰিব পাৰিব 2026 চনৰ ভিতৰত অসমে আকাশ চোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নীলাচল উৰণ হেতু মুকলি কৰি ৰাজ্যবাসীলৈ এই বিশেষ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা ৰাজ্যবাসীলৈ এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিজেপিক চ্যালেঞ্জ দি প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছ চৰকাৰে 100 দিনত 5 গ্যাৰেণ্টি পূৰণ কংগ্ৰেছৰ অন্নভাগ্য গৃহলক্ষ্মী গৃহজ্যোতি শক্তি আঁচনিৰ সফল ৰূপায়ণ ৰাহুল গান্ধীৰ উপস্থিতিত কৰ্ণাটকত মহিলাৰ একাউণ্টে দিলে ধন প্ৰতিগৰাকী মহিলাৰ একাউণ্টত পোনে পোনে সোমাল গৃহলক্ষ্মীৰ 2000 টকা শক্তি যোজনাৰ অধীনত মহিলাৰ বাবে আৰম্ভ হ'ল বিনামূলীয়া বাছ সেৱা গৃহজ্যোতি আঁচনিৰ অধীনত 200 ইউনিট বিনামূলীয়া বিজুলী অন্নভাগ্য যোজনাৰ অধীনত প্ৰতিমাহে প্ৰতিটো পৰিয়াললৈ 10 কিলোগ্ৰাম বিনামূলীয়া চাউল যুৱনিধি আঁচনিৰ অধীনত নিবনুৱালৈ প্ৰতিমাহে 3000 টকা প্ৰতিশ্ৰুতি পূৰণ কৰি ৰাহুল গান্ধীয়ে ক'লে কংগ্ৰেছে যি কয় কৰি দেখুৱায় এয়া কেৱল আমাৰ আঁচনি নহয় দেশৰ বাবে একোটা মডেল বিজেপিক চ্যালেঞ্জ দি প্ৰতিশ্ৰুতি পূৰণ কৰিলে এবাৰ কংগ্ৰেছ চৰকাৰে